নমস্কাৰ, ভালনে আপোনালোকৰ? আজি মই বনাম এখন খুবেই হেলথি আৰু টেষ্টি চাটনি বনাবলৈ এয়া মই লৈছোঁ কেইটামান কেঁচা জলকীয়া, বুট কেইটামান বাকলি গুচাই লৈছোঁ, কাজু বাদাম কেইটামান আৰু এয়া নাৰিকল। মই নাৰিকলৰ তলৰ কলা বাকলিখিনি গুচাই লৈছোঁ। মান ধনিয়াৰ পাত কেইটামান, আদা আৰু দুফুটা নহৰু। বটাখনত আমাৰ যিটো নৰ্মেল বাদাম আছে সেইটো দিলেও হয়। আজি মোৰ তাত বাদাম নাছিল, সেয়ে মই কেইটামান কাজু বাদাম ল'লোঁ। এতিয়া এইখিনি মই মিক্সিত পিচি ল'ম। আপোনালোকে পিছতে পানী অলপ দি ল'ব। আৰু দিছোঁ মই এচামুচ ক'লা নিমখ। এয়া মোৰ বটাখিনি হৈ গ'ল। এতিয়া এইখিনি এটা বাতিত উলিয়াই ল'ম। ইয়াৰ পিছতো অকণমান কাম আছে, ৰ'ব বাৰু। এই বটাখন ধোচা বা ইডলিৰ লগতে খায়, কিন্তু আজি আমি ভাতৰ লগত খাম। এতিয়া আমি চাটনিখিনিৰ ওপৰত তেলৰ ফোৰণ দিম। তাৰ বাবে মই অকণমান তেল গৰম কৰি লৈছোঁ আৰু তাত দিম মই নৰসিংহৰ পাত কেইটামান আৰু কেঁচা জলকীয়া। আপোনালোকে শুকান জলকীয়াও দিব পাৰে। আৰু এই প্ৰথমতে মই দিছোঁ কেইটামান বেহৰ, মানে সৰিয়হ। এইখিনি সৰিয়হখিনি ধুনীয়াকৈ ফুটিলে আপোনালোকে গেছটো অফ কৰি দিব। এতিয়া দিছোঁ জলকীয়া কেইটা আৰু নৰসিংহৰ পাত কেইটা। এইখিনি অলপ, এতিয়া এইখিনি আমি দিব লাগিব। নৰসিংহৰ পাতখিনিৰ পৰা বটাখনৰ টেষ্টটো বহুত ধুনীয়া হ'ব। এয়া মোৰ বটাখন ৰেডি হৈ গ'ল। আৰু এইফালে মই লৈছোঁ কেইটামান পচইতাৰ পাত। আমাৰ এইফালে পচইতা বুলিয়ে কয়, আপোনালোকে কি কয় জনাবচোন। এই পাতবিধ অলপ তিতা হয় আৰু চৰ্দি গাৰ বিষত এই পাতবিধ খুবেই উপকাৰী। এয়া মই আলু, পচইতাৰ পাত, পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ। ইয়াৰে মই খাৰ বনাম। প্ৰথমতে মই জলকীয়া দিলোঁ, পিঁয়াজ দিম, পিঁয়াজখিনি ভাজি ল'ম। আলুখিনি দি আলুখিনি অলপ ভাজি লৈছোঁ। এতিয়া পাতখিনি দি ধুনীয়াকৈ ভাজি ল'ম। আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবচোন আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। এতিয়া মই অলপ নিমখ দিছোঁ। আমি ইয়াতে হালধি নিদিওঁ কাৰণ আমি খাৰ দিম। এতিয়া অলপ দিছোঁ খাৰ। আৰু দিম পানী। পানীখিনি দি আমি অলপ সময় সিজিবলৈ দিম। এয়া আমাৰ খাৰ ৰেডি হৈ গৈছে। এইফালে মই দুটা আলু দালিত দি সিজিবলৈ দিছিলোঁ। এতিয়া এই আলুকেইটা ভাজি ল'ম। এয়া মোৰ আলু ভাজা ৰেডি হ'ল। আলু ভাজা তেলখিনিতে মই জিৰা আৰু নহৰু দি দালিখিনি তেল মাৰি ল'ম। এয়া মোৰ নহৰু দিয়া দালি ৰেডি হৈ গ'ল। আৰু এইফালে মই পাঁচফোৰণ আৰু পিঁয়াজ দি ৰঙালাও ভাজি বনাম।
এয়া মোৰ ভাত, আলু ভাজি আৰু ৰঙালাও ভাজি ৰেডি হৈ গ'ল। এইফালে তিতাৰ খাৰ আৰু চাটনি। আপোনালোকে ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।